Hi guys, Rajem video blog channel tile apnalok স্বাগতম। আজি আপোনালোকক দেখুৱাম এটা ঘৰৰ মুঠা গাঁথনি কৰিছিলো। এটো মুঠা আপোনালোকক দেখুৱাই আছো, চাই থাকক। এই মুঠাটো আপোনালোকক দেখুৱাই আছো। ঘৰটোৰ বহল আছিল 36 ফুট, ফুটত 3 ইঞ্চিকে লাগে মুঠাটো গাঁঠিবলৈ। এই ফুটত 3 ইঞ্চিকে হতে 9 ফুট হয় মুঠাটো, আৰু এই 9 ফুট গাঁথনিটো আমি আপোনালোকক দেখুৱাম। তাৰ আগত আপোনালোকক দেখুৱাইছো এটো আমি লিন্টাৰটো যেটো এক্সট্ৰা লিন্টাৰ আছিল বাৰান্দাৰ, এই বাৰান্দাৰ লিন্টাৰটোৰ ওপৰৰ গাঁথনিটো কৰি আছো। এই গাঁথনিটো ইটাটো দলিয়াই আছে হাতেৰে। বাৰান্দাখনৰ গাঁথনিটো কমপ্লিট হোৱাৰ পিছত ইয়াৰ পোষ্ট ঢালি গলবানটো ঢালাই কৰিম। তো গাঁথনি কৰা হৈ গল আৰু পোষ্টগিটা ঢালিম। তো পোষ্ট ঢালাটো আপোনালোকক দেখুৱাই আছো। এইখিনি বাৰান্দাখন এইখন, আৰু ইয়াতে এখন মুঠা হ'ব, আৰু এখন মুঠা লেফট সাইডত আছে। এটো পোষ্ট ঢালা হৈ গল, আৰু এটো মই সন্ধিয়া টাইমত ভিডিওটো কৰিছিলো পোষ্ট ঢালা হোৱাৰ পিছত। গতিকে আপোনালোকক এতিয়া দেখুৱাম মুঠাৰ যেটো মুঠা গাঁথনিটো এইখিনি কৰা হ'ল। এইটো মুঠা, আৰু মুঠাটো আছে 9 ফুট ওখ। 9 ফুট গাঁথনি আজি 5 ফুট গাঁঠিলো, আৰু ইয়ালৈকে আমি এই পোষ্টগিটা ঢালাই কৰি দিম। ঢালাই কৰি দিয়াৰ পিছত বাকি আকৌ ওপৰৰ 4 ফুটটো গাঁঠিবৰ কাৰণে চাং পাতিব লাগিব নতুনকে। হেতু আপোনালোকক দেখুৱাম। যেটো 36 ফুট আছে, ফুটত 3 ইঞ্চিকে হতে 9 ফুট হয়। 9 ফুটৰ মুঠাটো গাঁথনি আমি কৰা হৈ গল। এটো গাঁথনি কৰি পোষ্ট দুটা ঢালাই কৰি দিছো, 3টা পোষ্ট দিয়া হ'ল, আৰু এটো ফ্ৰন্ট সাইড হয়। এনেকৈ আমি কামবিলাক কৰি থাকো। আৰু দীঘলত আছে 55 ফুট, বহলত আছে 36 ফুট। গতিয়া 3 ইঞ্চিকে ধৰোতে 9 ফুট হৈছে মুঠাটো। 9 ফুট গাঁথনি কৰি দিছো। ইয়াৰে আৰু কমোৱা নাই, গৰাটো ধুনীয়া গৰা হৈছে। আৰু বাহিৰত টিংটো 3 ফুট উলাই দিম বুলি কৈছে কাঠ মিস্ত্ৰীয়ে। সেই হিচাপত আমি কেঞ্চিটো বনাইছো 28 ইঞ্চি, আঢ়ৈ ফুট দিয়া নাই, 28 ইঞ্চি কৰি দিছো। মানে 28 ইঞ্চি দিওতে আমি 3 ইঞ্চি ভিতৰত দিম বল্টটো, গতে 6 ইঞ্চি টিংটো ধুনীয়াকৈ ওলাই যাব। আৰু টিংটো লাগিব ইয়াতে 23 ফুট লাগিব, 23 ফুট টিং হ'ব। এটো লেফট সাইডৰ মুঠা, যেটো বেক সাইডৰ মুঠা। এটো এই মুঠাটো গাঁথনি কৰা হ'ল, আৰু অকনমান বাকি আছে। মোটামুটি আৰু 2 ফুট মান বাকি আছে গাঁথনি কৰিব মুঠাটো জুংটো এইখিনি। আৰু এইটো কেঞ্চিটো ফিটিং কৰা হৈ গল, আৰু আমি কেঞ্চিটো আজি ঢালাই কৰিম। ফিটিং কৰাৰ পিছত আপোনালোকক ভিডিওটো দেখুৱালো। তো কেঞ্চি ফিটিং কৰা হৈ গৈছে। এটো কেঞ্চিটো ফিটিং কৰা হৈ গল, আৰু কেঞ্চিটো ঢালাই কৰিম। মছলা বনাই থোৱা আছে, আমি এতিয়া ঢালাই কৰিম। এইখিনি কাম আপোনালোকক দেখুৱালো।